হাই গাইছ, ৰাতিপুৱা মোৰ ভাগৰ এটা ডিউটি পৰে প্ৰায় 7টাৰ পৰা 7:30টাৰ ভিতৰত, আধা ঘণ্টাৰ কাৰণে। সদায় ডিউটি ৰেগুলাৰ, কিন্তু দৰমহা পাতি নাই, ছুটিও নাই। একদম দেওবাৰৰ পৰা শনিবাৰৰ ভিতৰত একদম মোৰ ৰেগুলাৰ তাৰমানে, যাৰ কাৰণে মই ক'তো কুৰমা খাবও যাব নোৱাৰোঁ। মানে গেলিও সেই ডিউটিটো মাৰি থৈহে যাব লাগিব। আৰু এই ডিউটিটো কোনো ছোৱালী বা বোৱাৰীয়ে নকৰে, কৰিবলৈ বেয়া পায় বা প্ৰায় সংখ্যক নকৰে। আৰু মইনো কি কৰোঁ আপোনালোকক দেখুৱাম, আহক। এতিয়া এইৰ নাম হৈছে মুনু, আমি মুনু বুলি মাতোঁ। এই এটা গাই আমাৰ, আৰু সেইটো তাই এটা। তাৰপিছত তাইৰ পোৱালি হৈছে এইটো আমাৰ চুনচুনি, আৰু তাইকটো দেখুৱাই মানে এই হৈছে দেহাত দেখিছানে, শগুনা জানো খেমাহে লাগছি অৱস্থা। এইটো এতিয়া মোৰ এই দুটাৰ হ'ল কাম। যেনেকৈ দেখিছে কেনেকৈ আছে মোক দেখা পায় না, সিহঁতক এতিয়া গাখীৰ খুৱাব লাগে। এতিয়া কিছুমানে মাহঁতে কৰে আৰু মোৰ নিজৰ মাহঁতে নৰে, মইহে কৰিব লাগে। কাৰণ সেই এটা আঙুলি দি মানে এখন হাতেদি গ'লে কিলা আঙুলি ধৰে বুলি যি কয়, সেইটো তাৰমানে দুখন হাতেদি ধৰিব নোৱাৰে। যে মই বাল্টিংটো আনিব লাগিব। এতিয়া মই এইটো বাল্টিং লৈছোঁ, বাল্টিং লৈ পেলাই এতিয়া হেৰি কৰিম, এইটো থৈ দিম। মানুহে ভাবে মানে মই নখকেইটা দীঘল কৰোঁ বা চুলিখিনি ষ্ট্ৰেট কৰিল বুলিয়ে কাম বন নকৰোঁ, সেনেকুৱা বুলি ভাবে। এতিয়া মোৰ লেভেল কোনখিনিত মই দেখাই দিম হা গাইছ। বহুত লগৰবিলাকে সেনেকৈ ভাবে। মই হেৰি এই চৌকাছৰ ভিতৰত গাইছ, এনেকৈ আপোনালোকে মানে মাজত বাল্টিংটো থৈ কিনে বহুতো এনেকৈ খীৰাব পাৰিবিনে? যেনে আমাৰ জানকী ইমান শাস্তি নকৰে, ইমান ভাল। নহ'লে ক'ত পাৰিলোঁ হয়।